প্ৰাঞ্জলৰ কবিতাত পৰিস্ফুট হৈছে প্ৰাঞ্জলে লিখিছে একালত আপোনাক বেয়া পাইছিলো কেতিয়াবা ৰাজনৈতিক মতদৈত্যতা থাকিব পাৰে কিন্তু যেতিয়া মানুহ হিচাপে মানুহৰ সংগ্ৰামৰ অন্যতম অংশীদাৰ হৈ পৰে তেতিয়া প্ৰত্যেকগৰাকী ব্যক্তিয়ে ইজনে সিজনক ইতিবাচক চিন্তাৰে চাবলৈ আৰম্ভ কৰে তাকেই আমি পালো প্ৰাঞ্জলৰ কবিতাত প্ৰাঞ্জলৰ ওচৰত আছে আমাৰ সতীৰ্থ সিদ্ধাৰ্থ প্ৰাঞ্জলৰ পৰা জানো এজন বেয়া পোৱা ব্যক্তিক ভাল পোৱাই নহয় তেওঁক লৈ কিয় কবিতা লিখিবলৈ আৰম্ভ কৰিলে সিদ্ধাৰ্থ আপোনাৰ ওচৰলৈ গৈছো নতুন দিল্লীত হয় আমাৰ হতে উপস্থিত আছে নতুন দিল্লীস্থিত ম্যাক্স হস্পিটালৰ পৰমাণু বিজ্ঞান বিভাগৰ বৈজ্ঞানিক বিষয়া প্ৰাঞ্জল প্ৰতিম হাজৰিকা কেৱল বৈজ্ঞানিক বিষয়াই নহয় তেখেত এগৰাকী কবি হিচাপেও সুপ্ৰতিষ্ঠিত আমি তেখেতৰ সৈতে পুনে পুনে কথা পাতিব বিচাৰিম তেখেতে ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত এটা কবিতা লিখিছে তেখেতক কৃতজ্ঞতা জনাই এটা কবিতা লিখিছে মই আপোনাৰ ওচৰলৈ আহিছোঁ জানিব বিচাৰিম কবিতাৰ বিষয় বিভিন্ন ধৰণৰ হয় আপোনাৰ অন্য কবিতাসমূহ আমি পঢ়িছোঁ কোনোবাটো যদি প্ৰেমৰ ওপৰত কোনোবাটো সামাজিক বিষয়বস্তু লৈ আপুনি কবিতা লিখিছে এইবাৰ আপোনাৰ কবিতাৰ বিষয়বস্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হোৱাৰ কাৰণটো কি হয় পোনপ্ৰথমে নিউজ লাইভলৈ ধন্যবাদ জনাইছোঁ মোৰ আচলতে কবিতাৰ বিষয়বস্তু বেচিকেলি মই প্ৰেমৰ ওপৰতে কবিতা লিখোঁ সামাজিক বিষয়ৰ ওপৰতো লিখোঁ বা বেচিকেলি মই প্ৰেমৰ ওপৰতে লিখোঁ কিন্তু মই বৰ্তমানৰ যিটো আপোনাৰ এই আমাৰ মাৰ্চ মাহৰ পৰা যিটো আমাৰ ভাৰতত ভয়াৱহতাই দেখা দিলে যিটো কৰোণা ভাইৰাছৰ বিভীষিকা এই বিভীষিকাত মই যিখিনি লক্ষ্য কৰিলোঁ আমাৰ অসমখনৰ ক্ষেত্ৰত আমাৰ অসমখনক এই কৰোণাৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যি পদক্ষেপ হাতত ল'লে সঁচাকৈ সেইখিনি মই প্ৰশংসাৰে বাণীৰে শেষ কৰিব নোৱাৰোঁ সেইবাবে মোৰ নিজৰ অনুভৱখিনিৰে মই যিখিনি অনুভৱ কৰিলোঁ সেই অনুভৱখিনিৰে মই ছাৰৰ বাবে এটা কবিতা লিখিলোঁ